মই মানুহৰ সেৱাৰ মাজেদি ঈশ্বৰক পাব বিচাৰোঁ, কাৰণ ঈশ্বৰ স্বৰ্গতো নাই, পাতালতো নাই, আছে মাথো আমাৰ সকলোৰে অন্তৰত। নিন্দাই মোক নিচ কৰিব নোৱাৰে, প্ৰশংসাই মোক উচ্চ স্তৰলৈ নিব নোৱাৰে। মই যি আছোঁ সেয়ে থাকিম। সাজ পোছাকে মানুহক ভদ্ৰ কৰি গঢ়ি নুতুলে, সৎ চিন্তা আৰু সৎ শিক্ষাৰ দ্বাৰাহে এজন প্ৰকৃত ভদ্ৰলোক হ'ব পাৰি। দুৰ্বলে কেতিয়াও ক্ষমা কৰিব নোৱাৰে, ক্ষমাশীলতা একমাত্ৰ শক্তিমানৰ কাম। কিতাপৰ পাঠৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকলে তোমালোকক চৰিত্ৰ দিব নোৱাৰে। চৰিত্ৰ গঠন আচল জীৱনৰ পৰাহে আহে। প্ৰকৃতপক্ষে তোমালোকৰ নিজৰ ভিতৰৰ পৰাহে চৰিত্ৰ বিকাশ হ'ব লাগে।